গাইজ পুনৰ এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু বৰ্তমান এতিয়া 8 বাজি গৈছে আৰু মোৰ হাজবেণ্ড যিহেতুকে নাইটত ডিউটি আছিলে এতিয়া আহিছে আৰু অহাৰ পিছত চাহ দিলোঁ। তেওঁ চাহ খাই বৰ্তমান শুব হৈছে আৰু মই মোৰ কামত কৰিব আহিছোঁ। কাম বাকী একো নাই, গা ধুব আছে। গা ধুই মেলি আজি মানে কি হ'ল, 3 দিনমান হ'ল আমাৰ আয়ুষৰ চকু এটা ৰঙা হৈ আছে। কি হৈছে বুজি পোৱা নাই, তাকে ঘৰুৱা নিয়ম কৰিও চালোঁ, বেলেগ কিবা হৈছে বুলি, তাকে ভাল হোৱা নাই। আজি সেইকাৰণে মেডিকেল লৈ যাম বুলিও বেয়া লাগি আছে। ডাঙৰ হ'লে ক'ব পাৰে ন, সৰু যিহেতু সি ক'বও নাজানে, তাকে ভাবিছোঁ মেডিকেল লৈ যাম বুলি। আৰু আপোনালোককো দেখুৱাম বাৰু মেডিকেললৈ নিয়া, মেডিকেলত কি হয় কি নহয় তাকে দেখুৱাম। বাকী ভিডিঅ'টো তেন্তে আৰম্ভ কৰোঁ। এতিয়া মই বাচন ধুই খাই আহিছোঁ, খাই মুচি গা ধুই এয়া দেখিছোঁ বাচন থৈ দিছোঁ ধুবলৈ আৰু এইটো বাল্টিও আনি থৈছোঁ বাচন খাই মুচিবলৈ। মই গা ধুই পেলাই আপোনালোকক আকৌ লগ পাম। Hey guys, আমি আহি আছোঁ এতিয়া মেডিকেললৈ। দেৰিয়ে হ'লগৈ বাৰু। এয়া আমাৰ দেহা, এয়া মোৰ হাজবেণ্ড। দেখিছে আমাৰ ধুনীয়া গাড়ীত বহিবলৈ অকণো ভয়ে নকৰে, ডাঙৰ মানুহৰ নিচিনাকৈ বহি আহি আছে। এতিয়াহে অকণ ভাল লাগিছে, কাৰণ বহুত চিন্তা হৈ আছিলে আৰু এতিয়া চিন্তা নাই আৰু দৰৱ দিলেই ডক্টৰে ভাল হৈ যাব বুলি কৈছে। বাকী ফেনৰ তলত বেছিকৈ শুৱাই থোৱা থাকে কাৰণে তেনেকুৱা হ'ল বুলি কৈছে। এতিয়া আৰু চিন্তা নাই আৰু ভাল হ'লেই হ'ল, মুঠতে দৰৱ দি কিনে। আমি এতিয়া আহি আছোঁ, ইয়াৰ ৰাস্তা কেনেকুৱা আপোনালোকক দেখুৱাবলৈ। এতিয়া আমি আহিলোঁ, মেডিকেললৈ সোমাইছোঁ। বাকী এতিয়া ইয়াত ভিডিঅ' কৰিব পৰা নাযাব। ধৰাচোন বাৰু ধৰাচোন। Hey guys, এতিয়া আমি খাম মিষ্টি। চাহ 7 টকা দিম। বৰ্তমান এতিয়া ঘৰ পালোহি আৰু আহোঁতে মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ, আন্ধাৰ হ'ল ন, সেইটো কাৰণে ভিডিঅ' কৰা নহ'লে। আৰু যিজন ডক্টৰৰ ওচৰলৈ গৈছিলোঁ সেইজনক লগ পোৱা নহ'লে। চাই লওঁ, বাকী 2 দিন চাব দিছে, যিজনক এতিয়া দেখুৱালোঁ।
দুদিনত যদি ভাল নহয় তেতিয়াহ'লে আকৌ ডাঙৰ ডক্তৰ আছে তালৈ নিব লাগিব। বাকী আপোনালোকেও আশীৰ্বাদ কৰিব যাতে চকুটো ভাল হৈ যায় আমাৰ দেহা ভাগৰ। আজিলৈ ইমানেই। মোৰ ভিডিঅ' যদি চাই আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।